ও তোমালো কেতিয়া পালাহি হ'ল অকমান সময় ক'ত গৈছিলা নো তুমি শ্বপিং কৰিলোগে কি আনিলানো কাপোৰ দুযোৰমান আনিছিলো চোৱাচোন কেনেকুৱা লাগিছে এইযোৰ 4,000 ল'লে আৰু দুযোৰ আছে এইযোৰ অলপ কম বাৰু চোৱাচোন কেনেকুৱা লাগিছে ভালে লাগিছে দেই এইটো বেছি ভাল লাগিছে ন ভাল লাগিছে বুজিছা মই আকৌ কোৱালিটি নথকা কাপোৰ কিনি ভাল নাপাওঁ সেইকাৰণে দামলৈ চোৱা নাই আৰু লৈহে আহিছোঁ হয় নেকি তোমালোক বহা মই চাহ কৰোঁগৈ ঠিক আছে আইও এনে কোৱালিটি থকা কাপোৰ কেইযোৰ আনিলে লেবেল চা হয়নি বেছিয়ে লাগে ন হয় দেই মানুহজনৰ বিজনেছমেনহে মাৰকো চৰকাৰী চাকৰি কৰে যদি ইমান লেবেল নহয় ন বুলি হয় দেই বেছিয়ে হয় পাই শুনিব মনে চাহ যিখনহে মোক চাহ নোখোৱাই আৰু হয় দেই চাহ খাইছানে খাইছো দাদা অহা নাই নেকি দাদা বহুত দিন অহা নাই বুজিছা হয় নেকি তেওঁ বিজনেছৰ কামত সময় নাপায় নহয় তেওঁৰ লগত বহুত এমপ্লয় আছে নহয় হয় দেই আমিও যাওঁ বোলা দেৰি হৈছে নহয় হয় দেই তোমালোকো বৰ লৰালৰি কৰিলা নাই নাই আমি অহা সময় হ'ল ন ভালদৰে কথা এটাকে পাতিবলৈ নাই নাই আমাৰ সময় হ'ল পাই আকৌ আহিবা দেই আকৌ আহিবা তোমালোক ভাল লাগে খুৰী অ' খুৰী আমিয়ে অ তোমালোক আহা 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 ইয়াতে বহা ইমানবিলাক কাপোৰ কিনিছে ক'ৰবাত যাব নেকি অ বাৰ্থডে পাৰ্টি এটা আছে তাকে কোনযোৰ পিন্ধো তাকে ভাবি পোৱা নাই তোমালোকৰ চোৱাচোন কোনযোৰ পিন্ধিম এইযোৰে ভাল লাগিছে এইযোৰকে পিন্ধক আজিকালি বোৱা কাপোৰ ফেশ্বন হয় হ'ব দিয়া ময়ো এইযোৰকে ভাবিছিলো তোমালোকৰ চইচ মতে হওক এইযোৰকে পিন্ধো ভাল লাগিছে ন ঠিক আছে মই ভাল লাগিছে নাই বাৰু ভাল লাগিছে ধুনীয়া লাগিছে বৰুৱানীহেঁতে বা কি পিন্ধে আকৌ এই সিহঁতৰ ইমান ভাল কাপোৰ নাই মই জানো নহয় আমি যাওঁ চাহ অকণ খাই যোৱা আকৌ নালাগে পিছত এদিন খাম ঠিক আছে দিয়া পাছতে খাবা মোৰ বৰ লৰালৰি যোৱা দেই ঠিক আছে আকৌ আহিবা দেই কেতিয়াবা হেল্ল' 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 হয় শুনিছে নাই হয় কওক আপোনাৰ হাজবেণ্ডৰ এটা এক্সিডেণ্ট হৈছিল এতিয়া কেনেকুৱা অৱস্থা আছে তেওঁ বৰ্তমান আই চি ইউত আছে মই এতিয়া কি কৰোঁ বৰ শুনক আপুনি ধৈৰ্য ধৰক ভাল হ'বও পাৰে ডক্টৰে কোৱা মতে বাদ দিয়ক আপোনালৈ আমি পিছত কল কৰি আছোঁ ঠিক আছে হে ভগৱান কি কৰোঁ মই অকলে মই কেনেকৈ যাওঁ ইমান দূৰ হে ভগৱান তেওঁক ৰক্ষা কৰা প্ৰভু অলপ দিনৰ পাছত হাজবেণ্ড মৃত্যু হয় এয়া হাজবেণ্ডৰ মৃত্যু হোৱা পিছৰ কাহিনী স্কুল যাবৰে হ'ল নহয় ভাতকেইটা খাই লওঁ হাতখন ধুই লোৱা শুন আজি ভাত সুধা নহয় এনেকেই খোৱা দে শুন
তুমি যি দিয়া তাকে খাওঁ খোৱা মোৰ ভণ্টিজনী নিমখ অকণ ছটিয়াই দিওঁ খোৱা এনেকৈ ক'ত আছে অঁ তোমালোকৰ আহি নানি বজাৰ কৰিবি তুমি বজাৰ কৰিছা বজাৰ কৰিছোঁ অঁ দাদা দুটা বস্তু হ'ল আৰু ৰচুন 10 টকা জুখিবচোন দাদা আমাৰো জোখকচোন দালি 2 কেজি দিব দাদা আমাৰো জোখকচোন হেৰি কৰাচোন মিঠাতেল 2 লিটাৰ আৰু আলু 5 কেজি লৈ যোৱা অঁ মিঠাতেল 2 লিটাৰ আলু 5 কেজি দালি 2 কেজিমান দি দিওঁ অঁ পইচা নাবাচেগৈ নহয় মৰ্ডাৰ্ণ এটাকে খোৱা হ'ব মৰ্ডাৰ্ণ বৰুৱানী ছোৱালীজনী চিপছ এপেটি কিনি দি আছে হয় দেই কিনি দিম বাৰু ৰ'বা এইটো কোননো চকুৱে দেখাই নাই পাই আমাৰ পেহী ল'ৰা অ' ক'ৰ পৰা আহিলা বজাৰ অকণমান কৰি আহিলোঁ অঁ বহকচোন দেই অঁ বহিছোঁ ঠিক আছে এইজনী মতাটো মৰা কেইদিনমানহে হৈছে কোনো টিলিঙা ডেকা ল'ৰাৰ লগত ঘূৰি ফুৰে এইজনী মোক চাব নাপায় থৈ কথা হয় পাই এনেকুৱা চৰিত্ৰৰ কাৰণেই চাগে মতাটো আঠ বয়সতে মৰে কলৈকো ওলাই যাব নোৱাৰা হ'লো ইমান বেয়াকৈ মানুহে মানুহক ক'ব পাৰেনে মই বিধৱা তাতে মোৰ কি দুখ মানুহজন নহ'লেতো সহায় বিচাৰিবই লাগিব অ' লতগৰীয়া আইতাহঁত ইমান বেয়া মানুহ নে মই ভাবোঁ বডি মাৰ নাই নেকি আছে লতুগুৰিজনে কিবা ক'লে মায়ে সেইদিকে কান্দি আছে বাইদেউ অঁ তুমি কিয় কান্দি এনেই অ' একো নাই বেগটো থাকিয়ে দিয়া আপুনি লতুবি নি আপুনি বাইদেউ কিমান কি কৰিছে বাইদেৱে যে মনত ইমান দুখ কৰিছে হয় বোপাই মই লতবই অ' মই দেখাটোহে কৈছোঁ বোপাই কি হ'লনো অ' ইয়াক আকৌ লগাই পঠিয়ালে লাজ পালে চাগে তাই সেইটো কথা লগাই পঠিয়াব নাপায় নহয় ইয়াক আপুনি চব মানুহ একে বুলি ভাবিছে নেকি এতিয়া সমাজত ভাল মানুহ আছে বা হয় কাৰণে সহায় কৰিছে ইয়াত কোন ওলালে সহায় কৰিবলৈ হ'ব হ'ব যোৱা তোমাৰ কথাও জনা আছে যোৱা যোৱা হ'ব হ'ব এই চবক বুজাই লাভ নাই ৰাস্তা কিনাৰে কিনাৰে যাবা দেই ভালকৈ যাবা ঐ সেইজনী ৰৈ আছে নাচাবা নাচাবা নেদেখা ভাও ধৰা আজি দেখিলে যেতিয়া হ'ল আৰু ভবাবোৰ শেষ হ'ল আৰু অমংগলীয়াজনী এজনী যিবোৰ মানুহক আপোন বুলি ভাবিছিলোঁ সেইবোৰ মানুহে আজি মোক অমংগলীয়া বুলি কয় অহ ভগৱান এইখন সমাজত ছোৱালীজনী কেনেকৈ মানুহ কৰি গঢ়ি তুলিম ভগৱান তুমিয়ে মোৰ শেষ ভৰসা ছোৱালীজনী যেনে তেনে মানুহ কৰি গঢ়ি তুলিব পাৰিলেই হ'ল আৰু তুমি দূৰৰ পৰা চাই থাকিবা দেই মোৰ বিপদত তুমি সহায় কৰিবা
এই কাহিনীটোৰ পৰা আমি এটাই মেছেজ দিব বিচাৰোঁ, যদি কোনোবা বিপদত পৰি থাকে তেওঁক সহায় কৰিব বিচাৰিব, তেওঁ দুখ পোৱাকৈ একো ক'ব নালাগে।